হেল্ল' এভৰিৱান, প্ৰথমে মই অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বিলাহীৰ চাটনি। এই চাটনিবিধ খাবলৈ খুবেই টেষ্টি হয় আৰু বনাবলৈও একেবাৰে সহজ হয়। আপোনালোকে যদি বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। এই চাটনিখন ভাত, ম'ম' যিকোনো লগতে পৰিৱেশন কৰিব পাৰে। গেছটো জ্বলাই পানীখিনি অলপ গৰম হ'বলৈ দিলোঁ। বিলাহী চাটনিখনৰ কাৰণে আমাক লাগিব 2টা মিডিয়াম চাইজৰ বিলাহী আৰু 4টা জলকীয়া লাগিব, শুকান জলকীয়া, আৰু 5 ফুটামান নহৰু লাগিব। পানীখিনি গৰম হোৱাত মই বিলাহীকেইটা এনেদৰে কাটি দিছোঁ। আৰু দিছোঁ নহৰু কেইফুটা আৰু এতিয়া দিছোঁ জলকীয়া কেইটা। চাটনি যিমান বনাব বিচাৰে সিমান বিলাহীৰ পৰিমাণ কম বেছি কৰিব পাৰে। চাটনিত জ্বলা অলপ হ'লেহে খাবলৈ বেছি ভাল হয়, নহয়নে বাৰু? এতিয়া বিলাহী, জলকীয়া, নহৰু গোটেইখিনি মই 15-20 মিনিটমান ফ্লেমতে সিজাই ল'ম। জলকীয়া নিজৰ জোখত দিব, যিমানটো জোখত খাব পাৰে। এতিয়া এইখিনি হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি মই প্লেট এখনলৈ উলিয়াই ল'ম। অকণমান ঠাণ্ডা হোৱাৰ পাছত মই বিলাহী বাকলিখিনি এৰুৱাই লৈছোঁ। এতিয়া বিলাহীকেইটা এনেদৰে অকণমান ফালি দিছোঁ। এতিয়া এইখিনি বাতিটোলৈ দি মিক্সিত পিচি ল'ম। আৰু দিছোঁ সোৱাদ অনুযায়ী নিমখ। এতিয়া এইখিনি পিচি ল'ম। এতিয়া এইখিনি পিচা হৈ গৈছে, ধুনীয়াকৈ গোটেইখিনি গুড়ি হৈ গৈছে। এতিয়া এইখিনি মই বাতিটোলৈ উলিয়াই ল'ম। এতিয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।